চাওক, আজি আমি দেখিছোঁ আমাৰ বছৰ বছৰ ধৰি এই মানিকপুৰ 31 নং ঘাইপথৰ পৰা পাতিলা ৰহা বজাৰলৈকে বা মানাহ অভয়াৰণ্যলৈকে যোৱা ৰাস্তাটো একেবাৰে অৱস্থা বেয়া। চাওক, আমি দেখিছোঁ যে আমি বছৰ বছৰ ধৰি এই ৰাস্তাতে আমি যাতায়াত কৰি আছোঁ। মানিকপুৰ চাব ডিভিজনৰ মানিকপুৰ মহকুমাৰ ভিতৰত একমাত্ৰ ডাঙৰ বজাৰ হৈছে পাতিলা ৰহা বজাৰ। তাত এটা ৰেলৱে ষ্টেচন আছে আৰু এই ৰাস্তাটো যোৱা বছৰ ফৰেষ্ট বিভাগে পৰ্যটকৰ ৰাস্তা হিচাপে মানাহ অভয়াৰণ্য যোৱালৈকে এইটো ঘোষণা কৰিছে। তৎসত্বেও এই ৰাস্তাটোৰ অৱস্থা এনেকুৱা আৰু এই ৰাস্তাৰে ভূটানলৈ যাব পাৰে। এই ৰাস্তাটো আচলতে ইণ্টাৰনেশ্যনেল ৰাস্তা হয় যদি অসম চৰকাৰে ভাবে, কিন্তু গুৰুত্ব দিয়া নাই। আমি পিলপিলি চালকসকলে ইমান জীয়াটো ভুগিছোঁ ইয়াতে যে যি সময়ত মানিকপুৰৰ পৰা আপোনাৰ পাতিলা ৰহা ষ্টেচন আহোঁতে যি সময়ত প্ৰকৃত অৰ্থত 15 মিনিট লাগে, এতিয়া আমি দেখিছোঁ 45 মিনিট লাগে। গতিকে সেইকাৰণে আমি ই ৰিক্সা অৰ্থাৎ পিলপিলি সন্থাই ই ৰিক্সা সন্থাই আজি আমি ইয়াতে আহিছোঁ। এই ৰাস্তাটোত দুখন ডিষ্ট্ৰিক্ট পৰে। এটা হৈছে আপোনাৰ বঙাইগাঁও আৰু এখন হৈছে চিৰাং। এই ৰাস্তাটোত আচলতে বঙাইগাঁৱৰ 350 মিটাৰ পৰে আৰু বাকীখিনি চিৰাং। একেলগে এই ৰাস্তাটোত দুটা MLA, এটা হ'ল উত্তৰ আহিপুৰী সমষ্টিৰ MLA আৰু এটা আছে বিজিনী সমষ্টিৰ MLA। দুইজনে MLA কথা পাতক, দুইজনে ভালকৈ কথা পাতক আৰু আমাৰ PWD বিভাগৰ মানুহেও ভালকৈ আহি ভালকৈ পৰিদৰ্শন কৰক এই ৰাস্তাটো কি অৱস্থাত আছে। এই ৰাস্তাটো উচ্চ পৰ্যায়ৰ কাৰিকৰী এই ৰাস্তাটো তৈয়াৰী কৰক, দুইফালে ড্ৰেইনৰ ব্যৱস্থা কৰক। বছৰে বছৰে এই ৰাস্তাটো কিবা অকণমান শিল বালি দি অকণমান মেৰামতি কৰি থয়, কিন্তু প্ৰকৃত অৰ্থত সেইবিলাক ধোঁৱা চাঙত উঠি যায়। কিমান দিন এই ৰাস্তা বিধ্বস্ত হৈছে, কিমান বছৰ হ'ল? আজি চাওক, মই জন্মৰ পৰা দেখা নাই এই ৰাস্তাটো ভাল। তৎক্ষণাৎ কেতিয়াবা অকণমান বালি শিল কিবা কিবি দিয়ে, কেতিয়াবা মেৰামতি কৰে, 2 এমাহ থাকে, তাৰপিছত আকৌ নষ্ট হৈ যায়। ইয়াৰে প্ৰকৃত অৰ্থত এই ৰাস্তাটো নষ্ট হোৱাৰ মেইন কাৰণ হ'ল দুইফালে ড্ৰেইনৰ ব্যৱস্থা নাই। যেতিয়ালৈকে এই ৰাস্তাটো দুইফালে ড্ৰেইনৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে এই ৰাস্তাটো ভাল হৈ নাহে। গতিকে অসম চৰকাৰ তথা ইঞ্জিনিয়াৰ বিভাগক, বঙাইগাঁও ইঞ্জিনিয়াৰ বিভাগক অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, উচ্চ পৰ্যায়ৰ তদন্ত কৰি পৰ্যবেক্ষণ কৰি এই ৰাস্তাটো যাতে আমাৰ কাৰণে সুচল কৰি দিয়ে। হয়, তেওঁলোকে আচলতে